অসমৰ মাটিৰ পৰা বিশ্বৰ সৰ্বোচ্চ শিখৰলৈ লখিমপুৰ জিলাৰ কদমীৰ গাঁৱৰ শ্ৰীমতী ৰূপামণি গড়ে প্ৰমাণ কৰি দিলে যে সপোন যদি ডাঙৰ হয় তেন্তে বাধাই কেতিয়াও সফলতাক ৰখাব নোৱাৰে। এজন সাধাৰণ গাঁৱৰ মহিলাই নিজৰ সাহস, কঠোৰ পৰিশ্ৰম আৰু অটল মনোবলেৰে জয় কৰিলে পৃথিৱীৰ সৰ্বোচ্চ শিখৰ এভাৰেষ্ট। এই সফলতা কেৱল এজন ব্যক্তিৰ জয় নহয়, ই সমগ্ৰ অসমৰ গৌৰৱৰ বিষয়। য'ত বহুতে সপোন দেখিবলৈ ভয় কৰে, তাত ৰূপামণি গড়ে নিজৰ সপোনক বাস্তৱত পৰিণত কৰিলে। তেওঁৰ এই যাত্ৰাই প্ৰতিজন মানুহকে ডাঙৰ শিক্ষা দিয়ে। সফলতা জন্মগত নহয়, সফলতা আহে চেষ্টা আৰু ধৈৰ্যৰ ফলত। জীৱনত যদি কেতিয়াবা পথ কঠিন লাগে, যদি নিজকে দুৰ্বল যেন অনুভৱ হয়, তেন্তে ৰূপামণিৰ গড়ৰ কাহিনী মনত পেলাব। কাৰণ পাহাৰ ডাঙৰ নহয়, ডাঙৰ হয় মানুহৰ সাহস। আজিৰ দিনটোত অসমৰ গৌৰৱান্বিত, লখিমপুৰ গৌৰৱান্বিত আৰু প্ৰতিজন অসমীয়াই গৌৰৱে ক'ব পাৰে, আমাৰ অসমৰ ছোৱালীয়ে এভাৰেষ্ট জয় কৰিব পাৰে। সপোন দেখা বন্ধ নকৰিব, কাৰণ বিশ্বাস আৰু পৰিশ্ৰম থাকিলে এদিন তোমাৰ সপোনতে আশাক স্পৰ্শ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু